এই সময়ত আমি লক্ষ্য কৰিছোঁ যে আসাম চৰকাৰৰ যিটো নেকি এডুকেশ্যন পলিচি, এই এডুকেশ্যন পলিচিৰ দ্বাৰাই অসমৰ সন্মানীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই তেওঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিশেষকৈ ক্লাছ 6ৰ পৰা তেওঁ মানে বিজ্ঞান আৰু মানে গণিত বিষয়ত ইংৰাজী মাধ্যম কৰিব বিচৰাটো বড়ো সাহিত্য ফালৰ পৰা আমি সেইটো তীব্ৰভাৱে আমি সেইটো আপত্তি দৰ্শাইছোঁ। বড়ো সাহিত্য বা লগতে আমাৰ বড়োসকলৰ যিবিলাক জাতীয় সংগঠন আছে, ধৰক আমাৰ এপছু আৰু কিছুমান আমাৰ জাতীয় সংগঠন, তেওঁলোকে চৰকাৰক আমি আহ্বান কৰি আহিছোঁ যে এই আসাম চৰকাৰৰ যিটো নেকি মানে মাধ্যম জাপি দিয়া পলিচি, এই পলিচিৰ পৰা তেওঁলোকে দূৰত থাকক। কিন্তু অসম চৰকাৰে তেওঁলোকে মানে এতিয়াও নিজৰ স্থিতিত অটল আছে বুলি আমি গম পাইছোঁ। অটল থাকিলেও আমিও বড়ো সাহিত্য ফালৰ পৰা আমি অনুৰোধ কৰিম আসাম চৰকাৰক, তেওঁলোকে ভাষাৰ ক্ষেত্ৰত আমাক কিন্তু জাপি দিব নালাগে। আমি ইংৰাজীৰ বিৰুদ্ধে নহয়, ইংৰাজী ভালকৈ ক'ব পৰা, ইংৰাজী ভালকৈ লিখিব পৰা আমি সেইটো বিচাৰোঁ। কিন্তু সেই বুলি আমি নিজৰ মাতৃভাষাক বাদ দি পেলাই, আমাৰ মাধ্যমক বাদ দি পেলাই আমি যে ইংৰাজী গুৰুত্ব দিব, সেইটো আমি কেতিয়াও মানি নলওঁ। আমি অসম চৰকাৰক আমি আহ্বান কৰিছোঁ যে আপোনালোকে মাধ্যমত মানে হাত নিদিয়ে ভাল। বড়োসকলে আজিলৈকে আসাম চৰকাৰৰ লগত আলোচনা বিলোচনা কৰি আছে। এই আলোচনা বিলোচনাৰ মাজেদি সমস্যা সমাধান কৰাটো আমি এতিয়াও মানে আশাবাদী। সেইটো কাৰণে আমি আজিও আহ্বান কৰিম, যিহেতু আমাৰ আজি কলা বেগ পৰিধান কৰি আমি আসাম চৰকাৰৰ যিটো নেকি পলিচি, এই পলিচিৰ বিৰুদ্ধে আমি আজি ওলাই আহিছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে আজি কলা বেগ পৰিধান কৰিছে, সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকলে আজি কলা বেগ পৰিধান কৰিছে। ইয়াৰ দ্বাৰা আমি জনাব বিচাৰিছোঁ যে আসাম চৰকাৰৰ পলিচি আমি কোনো পৰ্যায়ত আমি গ্ৰহণ নকৰোঁ। তাৰপিছত যদি আসাম চৰকাৰে যদি নামানে, তাৰপিছত আকৌ আমি আন্দোলন কৰিবলৈ আমি সাজু। আৰু সেইটো কাৰণে আমি অহা 15 জুন তাৰিখে আমাৰ 2 ঘণ্টীয়া ধৰ্ণা আছে, এই ধৰ্ণা কাৰ্যসূচী আমি পালন কৰিম। ইয়াতো যদি চৰকাৰে নামানে, তাৰপিছত আমি আকৌ আমাৰ আন্দোলন আমি আগবঢ়াই নিবলৈ বদ্ধপৰিকৰ। কি ধৰণৰ আন্দোলন হ'ব? আমাৰ আন্দোলনটো আমি যিহেতু গণতান্ত্ৰিক ৰাষ্ট্ৰৰ আমি গণতান্ত্ৰিক ব্যক্তি হিচাপে, সংগঠন হিচাপে আমি গণতান্ত্ৰিকভাৱে আগবঢ়াই নিম। চৰকাৰৰ যাতে আমাৰ চৰকাৰে সেইটো ধৰি নল'ব যে সেইটো মানে গণতান্ত্ৰিক নহয় বুলি। আমি কিন্তু গণতান্ত্ৰিকভাৱে আন্দোলন আমি চলাই লৈছোঁ। আনহাতে ভাৰত চৰকাৰে NEP এটা নেশ্যনেল পলিচি এইটো ঘোষণা কৰিলে, কিন্তু অসম চৰকাৰে এইটোৰ বিৰুদ্ধে কাম কৰাৰ দৰে আমি গম পাইছোঁ। আমি সেইটো স্পষ্টভাৱে ক'ম যে বৰ্তমান আমাৰ NEP কোনো গুণেই মানে মাতৃভাষাৰ বিৰুদ্ধে নহয়, আমি সেইটো গম পাইছোঁ। ভাৰতৰ ৰাষ্ট্ৰপতি, এই ভাৰতৰ আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী, ভাৰতৰ সন্মানীয় আমাৰ গৃহমন্ত্ৰী, তেওঁলোকে কৈছে যে মাতৃভাষাৰ যোগেদি শিক্ষা লোৱাৰ অধিকাৰ চবৰে আছে। কিন্তু এই সময়ত আসাম চৰকাৰৰ যিটো নেকি এডুকেশ্যন পলিচি, এই পলিচি কিহৰ কাৰণে মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বিৰুদ্ধে গৈছে আমি সেইটো বুজি পোৱা নাই। কিন্তু আমি সেইটো স্পষ্টবাদী যে আমি আসাম চৰকাৰৰ পলিচি আমি কোনো পৰ্যায়ে আমি গ্ৰহণ নকৰিম, সেইটো স্পষ্ট কথা।